নমস্কাৰ আসসালামু আলাইকুম সম্মানিত দর্শক মণ্ডলী আজি আকৌ এখন নতুন লিখনিলৈ উপস্থিত হৈছো মাটি বন্ধকি দলিল লিখাৰ পদ্ধতি অৰ্থাৎ মাটি বন্ধক ললে দলিল কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে আজি আলোচনা কৰিম ইতিমধ্যে মই দলিল এখন লিখি থৈছো গতিকে মাত্ৰ দলিলখন পঢ়ি শুনাই দিম আৰু সেইমতে আপোনালোকে দলিল লিখিবলৈ চেষ্টা কৰিব তো মই দলিলখন পঢ়ি শুনাই দিছো प्रथमे दलिलখন ধুনিয়াকৈ ভাঁজ কৰি লৈ ওপৰত জাগা থৈ দিব দুই পক্ষৰ সহি কৰাৰ কাৰণে তাৰ পিছত আপোনালোকে লিখিব বৰাবৰ শ্ৰী ঠগিৰাম মুছাহাৰী মই জাস্ট নামখিনি উল্লেখ কৰিছো আপোনালোকে আপোনালোকৰ নিজৰ নামখিনি ব্যৱহাৰ কৰিব বৰাবৰ শ্ৰী ঠগিৰাম মুছাহাৰী হাং চেষ্টাপাৰা মৌজা দলগাঁও জিলা ধেমাজি লিখিতং শ্ৰী পানিৰাম বড়ো পিতা পিপাসাৰাম বড়ো হাং কছাৰীপাৰা মৌজা কমতাপুৰ জিলা ধেমাজি কৈশ্য মাটি বন্ধকি খতপত্ৰ মিদং কাৰ্জন চাংগে মই ধেমাজি জিলাৰ কমতাপুৰ সাব ৰেজিষ্ট্ৰাৰ এলেকাধীন কমতাপুৰ মৌজাৰ কছাৰীপাৰা গাঁৱত থকা মোৰ 20 নং মেদিপট্টাৰ তফচিলত থকা মতে 2 হেক্টৰ ৰূপিত মাটি আপোনাক বন্ধকি হিচাপে দি মোৰ নুমলীয়া ভাইটিৰ বিয়া পাতিবৰ কাৰণে নগদ 1 লাখ টকা আপোনাৰ পৰা ধাৰলৈ ললো আপুনি সৰকাৰী খাজনা দি মাটি ভোগ দখল কৰি থাকিব আজিৰ পৰা 2 বছৰৰ ভিতৰত এই টকা পৰিশোধ কৰিম যদিহে মেয়াদৰ ভিতৰত টকা পৰিশোধ কৰিব নোৱাৰো তেন্তে এই টকাতে এই মাটি বিক্ৰী বুলি গণ্য হ'ব যেতিয়া এই দলিলৰ মতে আপুনি এই মাটিত নিজৰ নামজাৰি কৰাই লৈ মোৰ সত্তৰে সত্যপন হৈ পুত্ৰ পুত্ৰাধিক্ৰমে ভোগ দখল বা দান বিক্ৰী আদি কৰিব পাৰিব টকা পৰিশোধ নকৰাকৈ এই মাটি মই আনক দান বিক্ৰী বা অইন প্ৰকাৰে হস্তান্তৰ কৰিলে আইন মতে জগৰীয়া হম এতদৰ্শে নগদ টকা সমজি লৈ সজ্ঞানে সুস্থ শৰীৰে এই বন্ধকি খত লিখি দিলো তাৰিখ লিখি দিব ইতি লিখক ইয়াত লিখকৰ নাম লিখিব শ্ৰী হৰিবিলাস ডেকা খাং লিখিব মৌজা লিখিব জিলা লিখিব তাৰপিছত আপোনালোকে মাটিৰ তথ্যখিনি দি দিব তফসিল 30 অনা মেদিপট্টাৰ 20 নং দাগৰ 6 হেক্টৰ মাটিৰ মুঠ 2 হেক্টৰ মাত্ৰ বন্ধক দিয়া হ'ল ইয়াত মাটিৰ চাৰিসীমা দি দিব মাটিৰ চাৰিসীমা ইয়াত লিখিছো মাটিৰ সীমা উত্তৰে কিৰাই আলি পূৰ্বে ৰূপজান মাথাউৰি দক্ষিণে মোৰ নামৰ 20 নং দাগৰ মেদিপট্টাৰ বাকী অংশ পশ্চিমে শ্ৰী পানিৰাম মুছাহাৰীৰ মাটি লিখি মাটিৰ তথ্যখিনি ধুনীয়াকৈ বুজাই দিব তো যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো ধন্যবাদ